মা কোহলি চাওক না এই বাপজন পুৰা বিন্দাছ হৈ গৈছে একদম গুড মৰ্নিং শ্বিলঙৰ পৰা হেল্ল' গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল কাকু ভাই আপোনালোকক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মানে মই আগতে এমাহমানৰ আগতে মই শ্বিলং গৈছিলোঁ কিন্তু আপলোড কৰা নাছিলোঁ ভিডিঅ'টো ফাইনেলি আজি আপলোড কৰিম যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব ব'লক তেন্তে আজি পুৰা শ্বিলঙত পুৰা ধামাকা হ'ব ব'লক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ মানে ডাইৰেক্ট ঘৰৰ পৰা আহি মানে ফকাটিঙৰ ওচৰতে ভিডিঅ'টো বনালোঁ পুৰা মানে ফকাটিঙৰ পৰা পুৰা ৰাস্তাটো আৰম্ভ কৰি দিছোঁ বুলি ভাবক আৰু মানে পুৰা ব'লক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ জুবিনা গান শুনি ব'লক অকণমান স্পীডত যাব লাগিব বেয়া ভাল বাপজন পুৰা বিন্দাছ হৈ গৈছে একদম পুৰা টোপনি আমি একদম জুবিনদাৰ গান শুনি বিন্দাছ গৈ আছোঁ একদম নিশা নিজান কোনো নাই আমি অকল আমি ব'লক কাজিৰঙা পাই গৈছোঁ মানে পুৰা কি ক'ব ৰাতিখনতো একো দেখুৱাবলৈ একোৱেই নাইতো এই ব'লক তেন্তে গৈ থাকোঁ পুৰা শ্বিলঙত গৈ পুৰা ধামাকা কৰিম নে কি ব'লক তেন্তে মা কোহলি চাওক না মাই গড কোহলি চাওক কেনেকুৱা হেভি ব'লক আৰু তেন্তে কোহলি চাই আজি গৈ থাকোঁ নে কি মায়া ভৰা জোনাকী নিশা সুবাসী কবিৰে চুমেনা গাইজ একদম মানে পোৱা লাগিছে ফাইনেলি পাই গ'লো শ্বিলং পাই গ'লো টিপটপকে শ্বিলং পাই গ'লো কেৰা বুজিলে কপিৰাইট লাগি যাব পিছত মই ভইচ অভাৰ কৰিব লাগিব এই টিপটপ টাউন গুড মৰ্নিং শ্বিলঙৰ পৰা ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ মানে পুৰা নেক্সট ভিডিঅ'ত পুৰা ধামাকা আহি আছে যদি মোৰ ভিডিঅ' চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ' চাবলৈ ছাবস্ক্ৰাইবটো কৰি থ'ব বাই